নমস্কাৰ গ্ৰহণ কৰিব সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধা আৰু মৰম জনাই আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আজিটো একচুৱেলি আমাৰ লাইভ ছেশ্যন হয়। এইটো অহা 22 মে তাৰিখ দেওবাৰে আমাৰ যিটো এটা অফাৰ দিছিলোঁ আমি যে বিয়াৰ অৰ্ডাৰ দিওঁ আহক, এই অফাৰৰ সবিশেষ তথ্যৰ অফাৰ দামবিলাক আজি আপোনালোকৰ আগত আমি ৰাজহুৱা কৰিম। কালি আমি লাইভ আহিছিলোঁ, কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে আমি লাইভটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। সেয়ে আজি ভিডিঅ' আকাৰত আপোনালোকৰ এইটো প্ৰকাশ আপোনালোকৰ ওচৰত আপডেট জনাম ভিডিঅ' আকাৰত। তো অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। সম্পূৰ্ণৰূপে চালে আপোনালোকে সম্পূৰ্ণ অফাৰৰ সবিশেষ তথ্যখিনি আপোনালোকে পাব। ফাৰ্নিচাৰৰ লগতে আমি প্ৰথমবাৰৰ বাবে ৱাশ্বিং মেচিন আৰু ফ্ৰিজ গডৰেজ কোম্পানীৰ আমি যিহেতু ডিলাৰ হয়, গতিকে অতি কম মূল্যত আমি দিম অহা 22 মে তাৰিখে। গতিকে সবিশেষ তথ্যখিনি আপোনালোকে ভিডিঅ' আকাৰত আমাৰ ইয়াত এই ভিডিঅ'টোৰ পৰা চাব পাৰিব, সকলোখিনি জানিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আৰু জানিব বিচাৰিম যে আপোনালোকে যোৱা সময়ছোৱাত যেনেকৈ আমাক অনুপ্ৰেৰণা দিছে, ভৱিষ্যত সময়তো আমি পাম বুলি অনুপ্ৰেৰণা আশাবাদী। সেয়ে অহা 22 মে তাৰিখে আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু কম মূল্যত বিয়াৰ অৰ্ডাৰো আপোনালোকে দিব পাৰিব, বিয়াৰ অৰ্ডাৰো আপোনালোকে দিব পাৰিব। ভিডিঅ'টো আমি আৰম্ভ কৰিম বিচনাৰ পৰা। এইবিলাক আপোনাৰ চেগুন কাঠৰ বিচনা হয়। এইখন এখন আপোনাৰ ডাবল বক্স বিচনা, হেডৰ ফালেও বক্স থাকিব আৰু তলৰ ফালেও বক্স থাকিব শোৱাৰ তলত। এনেকুৱা ধৰণৰ ডাবল বক্স 6 ফুট বাই 6.5 ফুট মানে কিং চাইজৰ যিবিলাক বিচনা হয়, এই বিচনাবিলাক আমি সেইদিনাখন 36,000 পৰা ষ্টাৰ্ট কৰিম। 36,000 টকাৰ পৰা আপোনালোকক আমি দিব পাৰিম। এখন গিট্টি বেড বুলি কোৱা হয়, আমাৰ সকলোতকৈ বেছি বিক্ৰী হয় এইখন 4G গিট্টি বেড। এখন নৰ্মেলটো আমাৰ 42-43,000 দাম হয়, কিন্তু ইয়াৰ 3টা কেটেগৰীত থাকিব এই বিচনাখন। কোনোবা এখন বিচনাৰ চাইজ অলপ সৰু হ'ব, সেইখন আমি 36ত দিম। তাৰ ওপৰত যিবিলাক ডাঙৰ থাকিব, চাইজ অনুপাতে দাম কিছু আপোনাৰ বৃদ্ধি ঘটিব, কিন্তু কোৱালিটিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰোঁ। এইখন এখন ডাবল বক্স বেড হয়। এনেকুৱা ধৰণৰ বিচনাবিলাক আপোনালোকে, এইখন নহ'ব পাৰে, বাট এনেকুৱা ধৰণৰ বিচনা আপোনালোকে 36,000 পৰা ষ্টাৰ্ট কৰিব পাৰিব। বহু ডিজাইন আছে, ডিজাইনবিলাক দেখাই যাম আপোনালোকক। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। বহু বস্তু আছে আজি, বহু নতুন বস্তু আমি সংযোজন ঘটাইছোঁ। সকলোখিনি বস্তু ইয়াত দেখাম। আৰু লগতে জনাই দিম যে অহা 22 মে দেওবাৰে যিটো আমি অফাৰ দিম আপোনালোকক, সেই অফাৰটোত আপোনালোকে বিয়াৰ অৰ্ডাৰ দিব পাৰিব। 60% পৰা 70% এডভান্স পে'মেণ্ট কৰি আপোনালোকে জুন মাহৰ ধৰক, জুলাই মাহৰ বা অক্টোবৰ, আগষ্ট যিকোনো সময়ৰ বিয়া অৰ্ডাৰ আপোনালোকে তাত আমাক দিব পাৰিব। অকল বিয়া অৰ্ডাৰ বুলিয়ে নহয়, সকলো যিকোনো ধৰণৰ বস্তু অৰ্ডাৰ আপোনালোকে দিব পাৰিব। ইলেক্ট্ৰনিক্সৰ পৰা আৰম্ভ কৰি MDFৰ বিচনা হওক, চোফা হওক, ডাইনিং ছেট হওক, বহুখিনি বস্তু আছে, সকলোখিনি দেখাম। এখন সুন্দৰ বেড দেখা পাইছে আপোনালোকে, সুন্দৰ কাৰ্ভিং কৰা হৈছে। এইখন বহুতেই হেভি বিচনা হয়। এইখন অৱশ্যে 36,000 আপোনালোকে নাপাব, ডাবল বক্সৰ হয়, খুব হেভি হয়। এইবিলাক ছাৰপ্ৰাইজ থাকিব সেইদিনাখন ৰেট, সকলোখিনি ৰেট আপোনালোকক তাত সেইদিনাখন জনাই দিম। এতিয়া লাইভ ভিডিঅ'ত সকলোৰে ৰেট আপোনালোকক জনোৱা সম্ভৱ নহয়, মাত্ৰ ইমানখিনি মই আপোনালোকক কৈ থ'লোঁ যে ডাবল বক্সৰ যিবিলাক কিং চাইজ বিচনা, মূৰৰ ফালেও বক্স থাকিব, শোৱাৰ তলতো বক্স থাকিব। এই সকলোখিনি বিচনা আপোনালোকে 36,000, একেবাৰে কম 36,000 পৰা আপোনালোকে ল'ব পাৰিব। বিচনাৰ ক্ষেত্ৰত সিমানখিনি থাকিব। এখন গিট্টি বেড, ডিজাইন বহুখিনি আছে। আপোনালোকে ইয়াত যদি পচন্দ নকৰা ডিজাইন আপোনালোকৰ নিজৰ ডিজাইন লৈ আহিব পাৰে। আমি সেই ডিজাইন চাই দাম আপোনালোকক জনাই আমি বুকিং ল'ব পাৰিম। আপোনালোকে বুকিং কৰিব পাৰিব, কোনো অসুবিধাৰ সন্মুখীন নহয় এই ক্ষেত্ৰত। এখন সুন্দৰ বিচনা হয়, ধুনীয়াকৈ কাৰ্ভিং কৰা হৈছে, পিয়'ৰ চেগুন কাঠৰ হয় 100%। এখন চেগুন কাঠৰ, এইখন 36,000 পাই যাব আপোনালোকে সেইদিনাখন। আহিব আৰু শ্বপিং কৰিব আমাৰ লগত একবাৰ সংযোজন হৈ চাওক। আমি বিজনেছ বুলিয়ে নহয়, আমি ভৱিষ্যত সময়ত আৰু আগবাঢ়িম। আমি বহুখিনি নতুন প্ৰডাক্টৰ আমি সংযোজন ঘটাম অতি সোনকালেই। টেণ্ট হাউচৰ সকলোখিনি আইটেম আমি ইয়াত সংযোজন ঘটাম অতি সোনকালেই। ধৰক বিয়াৰ ডেক'ৰেশ্যনৰ ক্ষেত্ৰত সকলোখিনি প্ৰডাক্ট আমি অতি সোনকালেই সংযোজন ঘটাম। আমি আল্টিমেটলি পাৰ্চেছৰ কাৰণে প্ৰগ্ৰেম কৰা হৈ গৈছে। আমি নতুনকৈ সংযোজন ঘটাম, অকল এইটো বুলিয়ে নহয়, আৰু বহুখিনি বস্তু আমি সংযোজন ঘটাম অতি সোনকালেই। যদি আপোনালোকে আশীৰ্বাদ কৰে, নিশ্চয় আমি ভৱিষ্যত সময়ত নাৰায়ণপুৰ অঞ্চলত এখন চেণ্ডেলৰ হ'লচেল খুলিম অতি সোনকালেই। আপোনালোকে দেখা পাব অতি সোনকালেই। নেক্সট আহি আছোঁ আপোনাৰ আমাৰ চেগুন কাঠৰ কিছুমান বেজ বক্সৰ বিচনা। এইবিলাক চেগুন কাঠৰ বেজ বক্সৰ বিচনা হয়। আপোনাৰ অকল শোৱাৰ তলত বক্স থাকিব, যিটো প্লেইন বক্স শোৱাৰ তলত থাকিব। এই বক্স থকা আপোনাৰ চেগুনৰ বিচনা সেইদিনাখন 24,000 টকাৰ পৰা আমি ষ্টাৰ্ট কৰিম। 24,000 পৰা ষ্টাৰ্ট কৰিম। শোৱাৰ তলত বক্স থাকিব। আৰু যদি লেগ ছাইডৰ বক্স থাকে বা ছাইডৰ বক্স লাগে কাৰোবাক, তেতিয়াহ'লে এক্সট্ৰা তাৰ কাৰণে চাৰ্জ হ'ব। সেইটো কাষ্টমাইজ কৰি আমি বনাই দিম 24,000। তেতিয়া আপোনালোকে নাপাব, কিছু অতিৰিক্ত মূল্য আপোনালোকে আমাক দিব লাগিব, তাৰ বিনিময়ত আমি আপোনালোকক দিম। এতিয়া নেক্সট আহি আছোঁ ডাইনিঙলৈ। এখন চেগুন কাঠৰ ৰাউণ্ড ডাইনিং হয়।
এইখন এখন চেগুন কাঠৰ ৰাউণ্ড ডাইনিং 12 mm খুব সুন্দৰ হেভি গ্লাছ লগোৱা হৈছে আপোনালোকে আগতেও আমি দেখাই আহিছোঁ অতি সময়ত সেইকাৰণে বেছিকৈ আমি দেখাব নিবিচাৰোঁ জাষ্ট আপোনালোকক দেখাই দিছোঁ কোৱালিটিবিলাক চকীৰ আমি বহুত ডিজাইন আপোনালোকক দেখাইছোঁ আগতো ভিডিঅ'বিলাকত আপোনালোকে দেখা পাইছে সেইদিনাখন আপোনালোকে 22 তাৰিখে হয়তো আপুনি ৰাউণ্ডেই লওক বা স্কোৱাৰেই লওক যি ধৰণৰ ডাইনিং নলওক কিয় সকলো ডাইনিং আপোনালোকে 35,000ত পাব 35,000 টকাত চেগুন কাঠৰ আৰু ধুনীয়া ডাইনিং আহি আছে মই দেখাই আছোঁ আপোনালোকক অতি সোনকালেই ইয়াৰ ভিডিঅ'টো অনুগ্ৰহ কৰি চাই থাকিব আপোনালোকে যথেষ্ট সঁহাৰি আগবঢ়াইছে আপোনালোকে তো ধৰক শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বিভিন্ন জেগাত ডেলিভাৰী কৰিছোঁ বহুত জেগাত এইটো এটা সোফা হয় নেক্সট আহিছোঁ এইটো এটা সোফা হয় খুব সুন্দৰ চেগুন কাঠৰ এইটো সেইদিনাখন 30,000ত পাব 5 সিটাৰ সোফা হয় লগত পিলো থাকিব খুব সুন্দৰকৈ বনোৱা হৈছে ধুনীয়া সুন্দৰ কাৰ্ভিং ডিজাইন আছে এইটো এটা ছিংগাপুৰী সোফা হয় খুব সুন্দৰ ছিংগাপুৰী সোফা প্লেইন হয় কোনো এক্সট্ৰা ডিজাইন নাথাকে কুচন খুব সুন্দৰ ৱাচেবল কুচন এইটো আপুনি সেইদিনাখন আপোনালোকে 33,000 টকাত পাব 33,000 আহক আমাৰ লগত শ্বপিং কৰক আৰু অতি কম মূল্যত চেগুন কাঠৰ ফাৰ্নিচাৰ লৈ যাওক এইটো এটা সোফা ৰেক্সিনৰ খুব বেছিকৈ আমাৰ বিক্ৰী হয় উডেন হেণ্ডেলৰ সৈতে এইটো সেইদিনাখন দিম 18,500 18,500 টকাত এই সোফাটোৰ ক্ষেত্ৰত আমি কেৱল মাত্ৰ 5টাহে সেট দিম তাতকৈ বেছি আমি দিব নোৱাৰোঁ 18,500 18,500 টকাত দিম আহিব কালাৰৰ ভেৰাইটিজ কালাৰ পাব আপোনালোকে এইটো সোফা কাম বেড হয় সেইদিনাখন আপোনালোকে 28,000ত পাব সোফা কাম বেড 28,000ত পাব এইটো খুবেই হেভি হয় বক্সো থাকিব তলত কাৰণ আমাৰ জেগাৰ অসুবিধাৰ কাৰণে বৰ্তমান খুলি দেখাব নোৱাৰিম এইটো এটা সোফা হয় এইটো আপোনালোকে 18,500ত পাব খুব সুন্দৰ ডিজাইন হয় হাতত উডেনৰ হেণ্ডেল লগোৱা হৈছে গ্লাছৰ নিচিনা লাগে লুকছটো খুব ধুনীয়া মিৰৰ ফিনিছ কৰিছোঁ অলপ এক্সট্ৰা কৰিবলৈ যত্ন কৰিছোঁ যিমানখিনি পাৰিছোঁ ৰাইজে আদৰি লৈছে কাৰণে নেক্সট আহি আছোঁ আপোনাৰ ড্ৰেছিং হল এইবিলাক ড্ৰেছিং আপোনাৰ চেগুন কাঠৰ হয় ওপৰত LED বাল্ব আছে তলৰ গিট্টি ডিজাইন আছে বিভিন্ন ডিজাইনৰ আপোনাৰ চেগুন কাঠৰ ড্ৰেছিং আছে এখন আপোনালোকে সেইদিনাখন পাব 19,900 19,900 টকাত পাব এখন দেখাই দিছোঁ টুলটো উলিয়াই দিছোঁ টুলো আছে ইয়াত লগত দুটা ড্ৰয়াৰ থাকিব খুব সুন্দৰকৈ আমি ডেকোৰেট কৰি ডিজাইন কৰিছোঁ একচুৱেলি আমাৰ নিজৰ এইবিলাক সম্পূৰ্ণৰূপে আমি নিজে ডিজাইন কৰি বনোৱা হয় খুব ধুনীয়া হয় এখন সুন্দৰ ড্ৰেছিং গ্ৰিট্টিয়ে হয় এখন 19,000 দাম আহিব 19,000 টকা দাম আহিব এখনৰ গ্ৰিট্টি ড্ৰেছিং হয় খুব সুন্দৰকৈ বনোৱা হৈছে ওপৰত LED লাইটৰো আমি সুবিধা কৰিছোঁ যেহেতু প্ৰতিগৰাকী কইনাই আমাক বিয়াৰ অৰ্ডাৰে বেছিকৈ হয় কইনাই আমাক জনোৱাৰ কাৰণে আমি প্ৰতিখন ড্ৰেছিঙতে ট্ৰাই কৰিছোঁ যে আপুনি LED বাল্ব দিবৰ কাৰণে এইখনতো LED বাল্ব ৰাখিছোঁ এখন খুব সুন্দৰকৈ কাৰ্ভিং কৰা হৈছে এখন কাৰ্ভড হয় ড্ৰেছিং একচুৱেলি কাৰ্ভ ডিজাইনৰ ড্ৰেছিং হয় লগত টুলো থাকিব এখন 19,500 দাম হ'ব অহা 22 মে তাৰিখৰ কাৰণে আহিব আমাৰ লগত শ্বপিং কৰিব খুব ইউনিক ডিজাইন কিবা অসুবিধা হ'লে আমাক জনাব নিশ্চয় আমি সহায় সহযোগিতা আগবঢ়াম এখন ছিংগল পাল্লাৰ ড্ৰেছিং হয় 14,500 টকা 14,500 টকাৰ সেইদিনাখন পাব ছিংগল পাল্লাৰ ড্ৰেছিং পাল্লাৰ বেক চাইডে গ্লাছ থাকিব বক্স থাকিব এইবিলাক MDFৰ ড্ৰেছিং হয় এইবিলাক আপোনালোকে সেইদিনাখন 12,000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব 11,500 বা 12,000 টকা এখন 12,000 টকা দাম আহিব ইয়াৰ কাষত যিখন আছে ফুল গ্লাছৰ এখন আপোনাৰ 11,500 টকাৰ পাব এখন সব MDFৰ হয় লাইফ টাইম ৱাৰেণ্টি থাকে ঘূনে খোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায় আপোনালোকে খুব সুন্দৰকৈ বনোৱা হৈছে ফিনিচিং খুবেই সুন্দৰ আহিলে ফিল কৰিব এখন আপোনাৰ বক্স ড্ৰেছিং হয় সাইডৰ বক্স থাকিব গ্লাছৰ বেক সাইডৰ বক্স থাকিব খুব হেভি হয় তলৰ ফালে পাল্লা সিস্টেম আছে দুটা ড্ৰয়াৰ আছে এখন ড্ৰেছিং আপোনালোকক সেইদিনাখন পাব 14,500 টকাত 14,500 টকাত এইটো আপোনাৰ ফুল গ্লাছ এইটো শোকেছ হয় ফুল গ্লাছ শোকেছ 15,500 টকাত পাব কেৱল মাত্ৰ 22 তাৰিখৰ কাৰণে 15,500 টকাত পাব আৰু দেখাই আছোঁ সুন্দৰকৈ ধৰক বহুখিনি বস্তু আমি ৰাখিছোঁ ইয়াত সকলোখিনি আমি টু পাৰ্ট বুলি এটা আছে মই দেখাই আছোঁ সম্পূৰ্ণকৈ এইবিলাকৰ ফুল গ্লাছেই হয় দেখাই আছোঁ মই খুব সুন্দৰকৈ আপোনালোকে অসুবিধাৰ সন্মুখীন নহয় স্ক্ৰীনশ্বট মাৰি পেলাই আমাক পঠাই দিব এইটো এটা চেগুনৰ হয় এইটো ফুল গ্লাছ আপোনাৰ শোকেছ হয় চেগুনৰ এইটো আমি সেইদিনাখন বিক্ৰী কৰিম 27,000ত চেগুন কাঠৰ হয় ফুল গ্লাছৰ শোকেছ হয় অলপ দেখাবলৈ অসুবিধাৰ সন্মুখীন হৈছোঁ তথাপিও যিমানখিনি পাৰিছোঁ দেখাই দিছোঁ স্ক্ৰীনশ্বট মাৰিব আমি ফটো পঠাই দিম তেতিয়া আপোনালোকে ভালকৈ বুজিব পাৰিব এইটো আপোনাৰ টু পাৰ্ট হয় দুটা পাৰ্টত বিভক্ত কৰা হৈছে এইবিলাক আপোনাৰ এতিয়া আমি সোফা লৈ আহিম আকৌ এইটো আপোনাৰ সোফা হয় এইটো আপোনাৰ
বেক সাইডৰ যিটো সোফা আছিল সেইটো আমি 28,000 মানত দিম এইটো এটা আছে আপোনাৰ ময়ূৰ ডিজাইনৰ এটা খুব সুন্দৰ সিংগাপুৰী সোফা হয় ময়ূৰ আছে সাইডত এইটো আমি 35,000 ত আমি হিন্দাখন দিম 35,000 খুব সুন্দৰকৈ কাৰ্ভিং কৰা হৈছে খুব সুন্দৰ ডিজাইন এইটো ময়ূৰ আছে দেখা পাইছে সাইডৰ পৰা দেখাই দিছো তবে মিৰৰ ফিনিশৰ দৰে হৈছে খুব ধুনীয়া খুব সুন্দৰ হৈছে আৰু এটা কম দামৰ সোফা আপোনালোকক আনি আছো লগত দেখাই আছো মই এইটো সেগুন কাঠৰ হয় এইটো 28,000 ত পাব হিন্দাখন খুব সুন্দৰ হয় সেগুন কাঠৰ সুন্দৰকৈ পলিশ কৰা হৈছে কোনো অসুবিধাৰ সন্মুখীন নহয় আপোনালোকে সেগুন কাঠৰ হয় ঘুনে খোৱাৰ ক্ষেত্ৰত আমি গ্যাৰান্টি দিম আহিব সকলোখিনি চাই লওক কুশন যিমানখিনি সব ফোল্ডেবল কুশন হয় আপোনালোকে কুশন ভৱিষ্যতৰ সময়ত চেঞ্জ কৰিব পাৰিব কোনো অসুবিধাৰ সন্মুখীন নহয় এই ক্ষেত্ৰত ইয়াৰ নেক্সট আহি আছে এটা সোফা কাম বেড হয় এইটো সোফাও হৈ যায় দিৱানো হৈ যায় বেডো হৈ যায় এখন আপোনালোকে 12,500 টকাত পাব এইটো সেগুন কাঠৰ এটা বেড কাম দিৱান হয় এখন 15,500 টকা দামত পাব সেগুন কাঠৰ সম্পূৰ্ণ আমি এটা ওভাৰভিউ দেখাই দি আছো এইটো এটা খুব সুন্দৰ এটা সোফা মই দেখাই আছো ওভাৰভিউটো একবাৰ দেখাই লওঁ তাৰ পিছত সম্পূৰ্ণৰূপে মই ষ্টাৰ্টিংৰ পৰা আকৌ দেখাই যাম দেখাই দিছিলো এই সোফাটো আলটিমেটলি আপোনাক মই আকৌ এবাৰ দেখাই দিছো খুব সুন্দৰকৈ আমি ডেকোৰেট কৰিব পাৰিছো যিমানখিনি পাৰিছো আপোনালোকৰ সুবিধাৰ কাৰণে বহুখিনি ৰিভলভিং চেয়াৰো আপোনালোকে কম দামত পাব ৰিভলভিং চেয়াৰ বিলাকো আপোনালোকে কম দামত পাব সেগুনৰ সোফা আপোনালোকে 26,000 27,000 ৰ পৰা পাব হিন্দাখন এইটো এটা খুব সুন্দৰ সেগুনৰ আপোনাৰ এল সোফা হয় এইটো আপোনালোকে হিন্দাখন 57,000 ত দিম হেডৰেষ্ট থাকিব লগত ফোল্ডেবল হেডৰেষ্ট থাকিব কোনো অসুবিধা নহয় যদি কাপোৰৰ চেঞ্জ কৰি বিচাৰে লগত টুলো থাকিব বা দিৱান বিচাৰিলে দিৱানো পাব গোল্ডেন এসেন কিছুমান লগাই দিছো আপোনালোকৰ ভিডিঅ'ত আপোনালোকক দেখাইছো মই এইবিলাক আগতে তথাপি আকৌ এবাৰ কৈ দিছো যিসকল গ্ৰাহকে নতুনকৈ সংযোজন হৈছে আমাৰ সৈতে তেওঁলোকক জনাই দিছো এই সম্পূৰ্ণ সোফাটো আপোনালোকে সেগুন কাঠৰ হয় মিনিমাম 5 ইয়াৰ্স গ্যাৰান্টি পাব আপোনালোকে এইটো এটা ইউ সোফা হয় এইটো আমি অনলি ফৰ 22nd অফ মে আমি এইটো দিম আপোনালোকক 58,000 ত দিম আমি আপোনালোকে কাস্টমাইজ কৰি কালাৰো ল'ব পাৰিব কালাৰ চুজ কৰিব পাৰিব যেনেকুৱা ধৰণৰ কালাৰ বিচাৰে আমি তেনেকুৱা কালাৰ বনাই দিব পাৰিম কোনো অসুবিধাৰ সন্মুখীন নহয় হেডৰেষ্ট বিলাক খুব হেভি প্ৰতিটো কাপোৰেই আপোনালোকে যিবিলাক ক্লথ ইউজ কৰিছো সম্পূৰ্ণ ওয়াশেবল ক্লথ হয় ড্ৰাই ওয়াশ কৰিব পাৰিব নিজৰ পছন্দৰ কালাৰ বনাই নিব পাৰিব নিজটো আমাৰ নিজৰ ম্যানুফ্যাকচাৰ হয় গতিকে অসুবিধাৰ সন্মুখীন আপোনালোকে নহয় কল সোফা বুলিয়ে নহয় বেডে হওক বা ড্ৰেছিঙে হওক না বা ডাইনিং সেটে নহওক কিয় সকলো বস্তু আমি কাস্টমাইজ কৰি বনাই দিম এইটো এটা এল সোফা হয় এইটো খুব সাৰপ্ৰাইজ ৰেট দিম মই আপোনালোকক এইটো সকলোতকৈ কম দামত হিন্দাখন দিম ইয়াৰ লগত সেন্টাৰ টেবুল যিখন থাকিব এখন নহয় বেলেগ এখন সেন্টাৰ টেবুল থাকিব সেই সেন্টাৰ টেবুলখনৰ সৈতে মই আপোনালোকক 26,000 ত দিম এই এল সোফাটো এইটো আমাৰ যেটো সম্পূৰ্ণৰূপে ডেকোৰেট কৰিব পৰা নাই ডেকোৰেট লাহে লাহে কৰিম কিন্তু গম পাব এখন সেন্টাৰ টেবুল নহয় কিন্তু বেলেগ এখন সেন্টাৰ টেবুলৰ সৈতে আমি 26,000 ত দিম অতি সোনকালে আমি এইটো আপোনালোকক জনাম আপডেট দিম খুব হেভি সোফা হয় ওয়াশেবল ক্লথ খুব 5 বছৰ ওয়াৰেন্টি পাব কোনো অসুবিধাৰ সন্মুখীন নহয় আপোনালোকে নেক্সট আহি আছো আপোনালোকৰ ওচৰলৈ সেন্টাৰ টেবুল কিছুমান লৈ এখন সেগুন কাঠৰ সেন্টাৰ টেবুল হয় এখন 6,500 টকাত পাব হিন্দাখন এইটো এটা টিভি ইউনিট হয় 8,500 টকাত আমি দিম MDF ৰ ওপৰত গ্লাছ ফিটিং আছে খুব সুন্দৰকৈ বনোৱা হৈছে 8,500 টকাত দিম হিন্দাখন এটা বাম্পাৰ এটা মই দি আছো আপোনালোকক এটা বাম্পাৰ অফাৰ হিচাপে হিন্দাখন দিম এই সোফাটো এটো সকলোতকৈ বেছি বিক্ৰী হয় সেই কাৰণে ইয়াৰ সংগতি ৰাখি আমি এই সোফাটো আপোনালোকক দিম 33,333 रुपीस হিন্দাখনৰ স্পেশাল অফাৰ হ'ব 33,333 रुपीस এই সোফাটো আমি দিম কেৱল এটা সেটে দিম সেম কালাৰ এটো এটা নেক্সট সোফা লৈ আছো এই সোফাটো আমি হিন্দাখন 36,000 ত দিম লগত সেন্টাৰ টেবুলৰ গ্লাছ থাকিব খুব হেভি সোফা হয় সুন্দৰকৈ কালাৰ কম্বিনেশন কৰি বনাইছো খুব বেছি বিক্ৰী হয় এটো নেক্সট আহি আছে এটা সেগুন কাঠৰ সোফা এটো 32,000 দাম হ'ব ইয়াৰ হ্যান্ডেলৰ ডিজাইনটো খুব কিয়া হয় ইউনিক ডিজাইনৰ বনাইছো 32,000 দাম হ'ব অনলি ফৰ 22nd অফ মে মনত ৰাখিব কেৱল 22 মেৰ কাৰণে 22 মেৰ পিছত আহিলে আপোনালোকে সেই দামত নাপাব মিনিমাম 5,000 रुपीस বেছিকৈ আপোনালোকে ভৰিব লাগিব বিছনাৰ ক্ষেত্ৰতে হওক বা সোফাৰ ক্ষেত্ৰতে হওক কিছু অতিৰিক্ত পইচা আপোনালোকে ভৰিব লাগিব ইয়াৰ পিছত আহি আছে ষ্টিলৰ ডাইনিং সেট এটো এটা ষ্টিলৰ ডাইনিং সেট হয় ষ্টিলৰ ডাইনিং সেটটো আমি হিন্দাখন দিম 21,000 ত 21,000 টকা 6 জনীয়া ষ্টিলৰ ডাইনিং পিওৰ ষ্টিল হয় যদি মামৰা খাই গুনাই লম যদি মামৰা খাই আমি ঘূৰাই লম কোনো অসুবিধাৰ সন্মুখীন নহয় আপোনালোকে
ইয়াৰ পিছত এটা চেগুনৰ খুব হেভি আমি সেট ডাইনিং সেট আপোনালোকক অফাৰত দিম সেইদিনাখন এই চেগুনৰ 6 সিটাৰ ডাইনিং সেট অকল এটাই দিম 28,000 ৰুপিছত 28,000 টকাত পিয়'ৰ চেগুনৰ টপ থাকিব ওপৰত চেগুনৰ চেয়াৰ চেগুনৰ টপ থাকিব খুব হেভি ৰাইজৰ দাবীত এইটো আমি দিম 28,000 এইটো এটা মহাৰাজা সোফা হয় এই সম্পূৰ্ণ 5 সিটাৰ সোফাটো মহাৰাজা সোফাটো আমি সেইদিনাখন দিম আপোনালোকক 55,000 দিম আপোনালোকক 55,000 দিম সেইদিনাখন 55,000 টকাত সম্পূৰ্ণ সোফাটো আপোনালোকে পাব 5 সিটাৰ সোফা লগত পিলো থাকিব খুব সুন্দৰকৈ ইয়াক ডেকৰেট কৰা হৈছে কালাৰ কম্বিনেশ্যন যদি আপোনালোকক বেলেগ লাগে তেতিয়াহ'লে বেলেগ দিম বহু গ্ৰাহকে আমাক বেলেগ কালাৰ বিচাৰিছিলে আমি তেনেকৈ বনাই দিছোঁ গতিকে আপোনালোকেও বিচাৰিলে আমি বনাই দিব পাৰিম এই সোফাটো একেবাৰে কম মূল্যত দিম 13,999 অনলি ফৰ 22nd of May কালাৰ কম্বিনেশ্যন বেলেগ বিচাৰিলে আমি বনাই দিম কোনো অসুবিধা নহয় 5 বছৰ ৱাৰেণ্টি পাব কাঠৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয় আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ বনাই দিম ইয়াৰ পিছত এটা খুব সুন্দৰ সোফা হয় এইটো 6 সিটাৰ এটা সোফা হয় এটা আমি ইউনিক ডিজাইনৰ বনাইছোঁ 3 সিটাৰ এটা আহিব 2 সিটাৰ এটা সিংগল সিটাৰ এটা প্লাছ আপোনাৰ চেণ্টাৰ টেবুলখন সম্পূৰ্ণ সেটটো আমি আপোনালোকক দিম 32,000 টকা 32,000 লগত থাকিব 5 বছৰ গেৰাণ্টি এইটো এটা খুব সুন্দৰকৈ সোফা বনাই এইটো খবৰকৈ বেছি বিক্ৰী হয় এইটো 36,000ত দিম সোফা প্লাছ দুটা টুল প্লাছ চেণ্টাৰ টেবুল চব মিলাই 36,000 আহক আমাৰ লগত শ্বপিং কৰক আৰু মনে বিচৰা ধৰণে নিজৰ ঘৰখন ডেকৰেট কৰক যেনেকৈ বিচাৰে তেনেকৈ বনাই দিম খুব সুন্দৰকৈ অকল এইটো কালাৰত লাগিব এইটো কালাৰতে আপোনালোকে বিচাৰিলে নহয় যেনেকুৱা ধৰণে বিচাৰে লগত গেৰাণ্টি সহ প্ৰডাক্ট আপোনালোকে লৈ যাব পাৰিব এটা চেগুন কাঠৰ সোফা দেখাই আছোঁ খুব সুন্দৰকৈ এই সোফাটো 22nd of May কাৰণে 28,000ত দিম 28,000 টকাত খুব ধুনীয়া উডৰ হেণ্ডেল লগোৱা হৈছে চেগুনৰ সুন্দৰকৈ কাৰ্ভিং কৰিছোঁ ফৰেন ষ্টাইলত লুকছটো খুব সুন্দৰকৈ দিছোঁ যদি আপোনালোকে পিলো বিচাৰে পিলোৰো পাই যাব ইয়াৰ ওপৰত তেনেকৈ বিচাৰে আমি দি দিম এইটো এটা সোফা হয় 28,000ত এইটো ক্ষমা বিচাৰিছোঁ এইটো 36,000ত দিব লাগিব আপোনালোকক 36,000 টকাৰ এই সোফাটো আমি দিম আপোনালোকক কালাৰ কম্বিনেশ্যন চেঞ্জ কৰিব বিচাৰিলেও পাই যাব কোনো অসুবিধা নহয় অকল সোফা বুলিয়ে নহয় সকলো বস্তুৱে থাকিব প্লাষ্টিকৰ চকীৰ পৰা আৰম্ভ কৰি আমি সকলোখিনি হোলচেল কৰোঁ প্লাষ্টিকৰ চকী লোহাৰ চকী লোহাৰৰ আপোনাৰ চেয়াৰ ষ্টিলৰ চেয়াৰ সকলো চেয়াৰ আমি দিম গতিকে ফুলৰ টাবলৈ আহিছোঁ ফুলৰ টাব আপোনালোকক সেইদিনাখন 22 মে' কাৰণে 7 টকাৰ পৰা ফুলৰ টাব দিম 7 ৰুপিছৰ পৰা 7 ৰুপিছৰ পৰা আপোনালোকে ফুলৰ টাব পাব বৃহৎ আমি ষ্টক ৰাখিছোঁ বৃহৎ পৰিমাণৰ ষ্টক ৰাখিছোঁ ইউনিক ডিজাইন খুব ইউনিক ডিজাইন বৃহৎ পৰিমাণৰ ষ্টক ৰাখিছোঁ খুব কম দামত আপোনালোকে নিব পাৰিব ঘৰখন সুন্দৰকৈ সজাই তোলক এইখন এখন ৰয়েল বেড হয় খুব হেভি খুবেই ডাঙৰ খুব হেভি ইউনিক খুব ষ্ট্ৰংলি বনাইছোঁ এই বিছনাখন আমি 6 বাই 6.5 ফুটৰ হয় লেগ ছাইড ডয়াৰ থাকিব দেখাই দি আছোঁ আপোনালোকক লেগ ছাইড ডয়াৰ থাকিব এইখন বিছনা থিকনেছটো খুব হেভি যেতিয়া আপোনালোকে আহি একবাৰ বহিব তেতিয়া ফিল কৰিব ইয়াৰ কোৱালিটিৰ সন্দৰ্ভত ইয়াৰ থিকনেছটো একবাৰ দেখাই দিছোঁ খুব হেভিকৈ আমি বনাইছোঁ এই বিছনাখন একচুৱেলি অফাৰৰ কাৰণে এই সম্পূৰ্ণ বিছনাখন আমি সেইদিনাখন দিম 47,000ত 47,000 ফ্ৰণ্ট ছাইডৰ মই ডয়াৰবিলাক খুলি দেখাই দিব দিছোঁ ডয়াৰবিলাক একবাৰ চাই লওক আপোনালোকে ডয়াৰবিলাক খুলি দিছোঁ ভিতৰ বক্সটো একবাৰ খুলি দিব ডয়াৰটোৰ পিছত আপোনালোকে সুন্দৰকৈ আহি একবাৰ চাওক যদি আপোনালোকক কালাৰৰ ক্ষেত্ৰত কিছু সালসলনি ঘটাব লাগে আমি ঘটাই দিব পাৰিম 47,000 এখন বিছনাৰ দাম আহিব খুব সুন্দৰকৈ বনাইছোঁ ইয়াৰ পিছত এখন বেড আনি আছোঁ মহাৰাজা বেডখন এখন আগতে আপোনালোকক কৈছিলোঁ এখন দেখাইছিলোঁ মই আগতে বহুবাৰ এই বিছনাখন খুব সুন্দৰকৈ বনাইছোঁ এখন আমি আপোনাক সেইদিনাখন বিক্ৰী কৰিম 57,000ত আমি 57,000ত বিক্ৰী কৰিম আৰু এই বিছনাখনৰ সদ্যহতে আপোনালোকে ষ্টক থ'ব মাৰ্কেট প্ৰাইচ এখন 1 লাখ টকা দাম থাকে মিনিমাম 1 লাখ টকা দাম থাকে আমি 57,000ত দিম চেগুনৰ হয় পিয়'ৰ চেগুন 100% গেৰাণ্টি দিম লগত আৰু লগতে ইয়াৰ পিছত মই আৰু এটা আপোনালোকক দেখাই আছোঁ এইটো এটা খুব ইউনিক ডিজাইনৰ এটা ফৰেঞ্চ লুকৰ সোফা হয় ইয়াত লগফালে ষ্টিলৰ খুব ধুনীয়া কৰি আপোনাৰ শ্ব' লগোৱা থাকিব এই সোফাটো আমি সেইদিনাখন বিক্ৰী কৰিম 48,000ত সম্পূৰ্ণ সোফাটোৰ লগত ডিভান থাকিব এখন খুব ইউনিক হয় খুব ইউনিক ডিজাইনৰ হয় দেখাই দিছোঁ আপোনালোকক খুব সুন্দৰকৈ গোল্ডেন এচেন কিছুমান দি দিছোঁ তলৰ ফালে গোল্ডেন শ্বু থাকিব এতিয়া শ্বুখিনি ফিটিং কৰা নাই বৰ্তমান সময়ত ডেলিভাৰীৰ সময়ত আমি এইবিলাক ফিটিং কৰি দিওঁ লগত চেণ্টাৰ টেবুলো থাকিব খুব সুন্দৰকৈ বনাইছোঁ মাৰ্বলৰ ডাইনিংখন ফিটিং কৰা হোৱা নাই মাৰ্বলৰ ডাইনিং খুব সোনকালে ফিটিং কৰিম এই ডাইনিংখন 75,000ত 6 সিটাৰ ডাইনিং দিম মাৰ্বলৰ চেগুন প্লাছ মাৰ্বলৰ কম্বিনেশ্যনত 75,000ত আমি দিম চকীবিলাক খুব সুন্দৰকৈ সজাই তোলা হৈছে ডাইনিংখন আমি অতি সোনকালে সজাই তুলিম আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকে ল'ব পাৰিব 75,000ত অনলি ফৰ 22nd of May এই সোফাটো আপোনালোকক দেখাইছিলোঁ 57,000ত এই সোফাটো দিম খুব সুন্দৰকৈ সজাই তুলিছোঁ যিমান পাৰিম অতি কম মূল্যত দিবলৈ আপোনালোকক যত্ন কৰিম
আমাৰ প্ৰডাক্টবিলাক আমি অতিকৈ আমি যত্ন কৰোঁ এই ক্ষেত্ৰতেই যে আমি যিমান কম মূল্যত আপোনালোকক প্ৰডাক্ট উন্নত মানদণ্ডৰ প্ৰডাক্টবিলাক দিব পাৰোঁ সেই বিষয়টোক লৈ পেলাই আমি বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে আমি যত্ন কৰি আহিছোঁ। এতিয়া গডৰেজলৈ আহিছোঁ। গডৰেজবিলাক বিভিন্ন আমি মেক্সিমাম একচুৱেলি আমি ব্ৰেণ্ডেড গডৰেজেই ৰাখোঁ। কম দামৰ গডৰেজো আপোনালোকে পাব, অতি কম মূল্যতে পাব। এইবিলাক আৰতি ষ্টিলৰ গডৰেজ হয়, 5 yearsৰ ৱাৰেণ্টি পাব। এইবিলাক গডৰেজ নন প্ৰিণ্টেডবিলাক, যিবিলাক প্ৰিণ্টিং কৰা নাথাকিব, প্লেইন হয়, এইবিলাক 23,000ৰ পৰা উপলব্ধ হ'ব আমাৰ ইয়াত, 23,000 টকাৰ পৰা উপলব্ধ হ'ব। আৰু যিবিলাক অৰিয়েণ্ট ষ্টিলৰ প্ৰিণ্টিং গডৰেজবিলাক এইবিলাক এতিয়া অৰিয়েণ্ট ষ্টিলৰ প্ৰিণ্টিং গডৰেজ হয়। এই গডৰেজটো অৰিয়েণ্ট ষ্টিলৰ হয়। এই গডৰেজটো সেইদিনাখনৰ কাৰণে আপোনালোকে ল'ব পাৰিব 22,000ত, 22,000 টকাত এই প্ৰিণ্টিংটো। বাকী আৰতি ষ্টিলৰ যিবিলাক প্ৰিণ্টিং গডৰেজ থাকিব সেইবোৰ 25,000ত আমি দিম। এইটো অৰিয়েণ্ট ষ্টিলৰ হয়, দেখাই দিছোঁ। এইটো 22,000ত দিম। খুব হেভিকৈ বনোৱা হৈছে, মই দেখাই দিম আপোনালোকক সুন্দৰকৈ। আমি এইটো এটা স্পেচিয়েল অফাৰ হিচাপে দিম সেইটো ৰেটত। এনেই আমি 26,000ত আমি বিক্ৰী কৰোঁ প্ৰিণ্টিং গডৰেজ। খুব সুন্দৰকৈ বনোৱা হৈছে, দেখাই দিছে। অলপ স্মাৰ্ট লক টাইপ হয় দেখিবলৈ, খুব সুন্দৰকৈ বনাইছে, দেখাই দিছোঁ। আপোনালোকে গেৰাণ্টিও পাব, এই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। বাট বাকী এইবিলাক যিবিলাক আছে আৰতি ষ্টিলৰ, এইটো 5 yearsৰ ৱাৰেণ্টি পাব এইটোত। এই আৰতি ষ্টিলৰ মাৰুতি লকৰ যিবিলাক দেখা পাইছে, এইবিলাক আপোনালোকে প্ৰিণ্টিংবিলাক 25,000ত আপোনালোকে পাই যাব, 25,000ত পাই যাব। আৰু যিবিলাক নন প্ৰিণ্টিং হয়, নন প্ৰিণ্টিংবিলাক ধৰক প্লেইন কালাৰত থাকিব, পিংক কালাৰ থাকিব, নাইবা গ্ৰে কালাৰ থাকিব, এইবিলাকত আপোনালোকে পাই যাব 22,000, 22,000 টকাত, 22,000 টকাত আপোনালোকে পাই যাব। বাকী নেক্সট আহি আছোঁ টাটা ষ্টিল হ'লে। আমি টাটা ষ্টিলৰ যিহেতু ডিষ্ট্ৰিবিউটৰ হয় লখিমপুৰৰ, টাটা ষ্টিল, আৰতি ষ্টিল এইবিলাকৰ ডিষ্ট্ৰিবিউটৰ হয়। টাটা ষ্টিলৰ আপোনালোকে মাৰুতি লক 30,000 প্লাছত পাই যাব। এইটো মাৰুতি লকৰ হয়, এইটো টাটা ষ্টিল পিয়'ৰ ষ্টিল এণ্ড ষ্টাইলৰ হয়। আমি অথৰাইজ ডিষ্ট্ৰিবিউটৰ হয়, গতিকে যিমান পাৰোঁ সিমান কম মূল্যত আমি দিবলৈ যত্ন কৰিম। এইটো আপোনালোকে 30,000 প্লাছত পাই যাব। এইটো মাৰুতি লকৰ হয়। খুব সুন্দৰকৈ খুলি দেখাই দি আছোঁ একবাৰ। স্মাৰ্ট লকৰ লগতে ড্ৰয়াৰো থাকিব ভিতৰৰ ফালে, খুব হেভি হয় এইটো। গতিকে আপোনালোকে কম মূল্যত ল'বলৈ আমাৰ লগত যোগাযোগ কৰিব নিশ্চয়। আপোনালোকে অনলাইনতো আমাক অৰ্ডাৰ প্লেচ কৰিব পাৰিবা, আমি হোম ডেলিভাৰী কৰি দিম, কোনো অসুবিধাৰ সন্মুখীন নহয়। এইটো আপোনাৰ মাৰুতি লকৰ হয়, 30,800 মানৰ ভিতৰত আহি যাব। এইটো আপোনাৰ এছ লক হয়, টাটা ষ্টিলৰ এছ লক আলমিৰা হয়। এছ লক আলমিৰাবিলাক 26,000 প্লাছত আপোনালোকে পাই যাব, 26,000 প্লাছ হ'ব দাম। আপোনালোকে অনলাইনৰ থ্ৰুৱেদিও আমাক অৰ্ডাৰ দিব পাৰিব। অকল গডৰেজ শ্ব'কেছ বুলিয়ে নহয়, সকলোখিনি বস্তু যেনেকৈ বিগত সময়ছোৱাত কিছু দূৰণিৰ পৰা গ্ৰাহকে আমাক অনলাইনৰ অৰ্ডাৰ দিছিলে, সুদূৰ গুৱাহাটীৰ পৰা, ডিব্ৰুগড়, যোৰহাটৰ পৰা। গতিকে আপোনালোকে বৰ্তমান সময়তো আপোনালোকে পাৰিব। এইবিলাক এইটো এটা গ্ৰে কালাৰৰ হয়, এইটো একচুৱেলি সকলোতকৈ বেছি বিক্ৰী হয় আমাৰ। এই গ্ৰে কালাৰটো ডাৰ্ক গ্ৰে কালাৰ হয়। এছ লকেই হওক বা মাৰুতি লকত এইটো উপলব্ধ থাকিব টাটা ষ্টিলৰ। এইটো খুব কম মূল্যত আমি আপোনালোকক দিম আৰু ট্ৰেণ্ডত চলি আছে বৰ্তমান। এইটো এটা অভাৰভিউ দেখাই দিছোঁ গডৰেজবিলাকৰ ষ্টক। সকলোখিনিতো আমি ডিছপ্লে কৰি ৰাখিব নোৱাৰোঁ, ষ্ট'ৰ ৰুমত আপোনালোকে পাই যাব। ইয়াৰ বিভিন্ন কালাৰত বা বিভিন্ন ডিজাইনত পাই যাব। নেক্সট আমি সংযোজন কৰিছোঁ ৱাশ্বিং মেচিন, গডৰেজৰ গেৰাণ্টিসহ পাব আপোনালোকে। গডৰেজৰ ৱাশ্বিং মেচিন আৰু ফ্ৰিজ, এইবিলাক ছেমি অট'মেটিক সকলোখিনি পাই যাব। 7 কেজি, 6 কেজি, 6.5 কেজিৰ যিবিলাক ৱাশ্বিং মেচিন হয়, এইটো এটা ছেমি অট'মেটিক হয় গডৰেজৰ। আপোনালোকে আমাৰ ইয়াত যিবিলাক ৱাশ্বিং মেচিন আছে, ৱাশ্বিং মেচিনবিলাক আপোনালোকে 12,000 টকাৰ পৰা 12,500 টকাৰ পৰা ষ্টাৰ্টিং হ'ব সেইদিনাখন। খুব কম মূল্যত দিম। MRP এইবিলাক 18,000 মান থাকিব, আমি বহুখিনি ডিছকাউণ্টত সেইদিনাখন দিম। ফৰ দ্য ফাৰ্ষ্ট টাইম গডৰেজৰ আমি ইমান কম মূল্যত দিম। ৱাশ্বিং মেচিনৰ ক্ষেত্ৰত 12,000 পায়। এইটো এটা দেখা পাইছে 10 বছৰ ৱাৰেণ্টি আছে। এইটো আপোনাৰ অট'মেটিক হয়, সম্পূৰ্ণ ফুলি অট'মেটিক হয়। এইটো 6.5 কেজিৰ। এইবিলাক 18,000 প্লাছত আপোনালোকে পাই যাব। যিবিলাকে MRP থাকিব মোটামুটি ধৰক আপোনাৰ 24-25,000 টকা। এইটো এটা ছেমি অট'মেটিক হয়। আৰু আপোনালোকে ফ্ৰিজ, যিবিলাক ডাবল ড'ৰ ফ্ৰিজ আপোনালোকে দেখা পাইছে, এইটো ডাবল ড'ৰ ফ্ৰিজ আপোনালোকে অলমষ্ট ধৰক 22,000 প্লাছৰ পৰা আপোনালোকে পাই যাব ডাবল ড'ৰ ফ্ৰিজ। এইবোৰ ডাবল ড'ৰ ফ্ৰিজ হয়। আৰু ছিংগল ড'ৰ ফ্ৰিজ আপোনালোকে আমাৰ ইয়াত 14,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ হ'ব। যিটো গডৰেজৰ হয়, উইথ হেণ্ডেল থাকিব, সুন্দৰকৈ আপোনালোকে খুলিব পাৰিব, 10 বছৰ ৱাৰেণ্টি পাব। আমি যিহেতু গডৰেজৰ ডিলাৰ লৈছোঁ, গতিকে আপোনালোকে মাৰ্কেট ৰেটতকৈ অতি কম মূল্যত পাব। সিমানখিনি আমি আপোনালোকক দাবীদাৰ দিব পাৰোঁ যে মাৰ্কেটতকৈ অতি কমেও 1,000 টকাৰ কম মূল্যত আপোনালোকে ফ্ৰিজ বা ৱাশ্বিং মেচিন আমাৰ ইয়াৰ পৰা ল'ব পাৰিব। যদি আপোনালোকে বেছি দাম পায় তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব।
নিশ্চয় আমি তাতকৈ কম মূল্যত আপোনালোকক দিব পাৰিম। সিমানখিনি আপোনালোকক আমি গেৰাণ্টি দিব পাৰোঁ গডৰেজৰ ক্ষেত্ৰত। যিহেতু প্ৰতিগৰাকী বিয়াৰ কইনাই আমাক কৈ থাকে যে আপোনালোকে আমাক গডৰেজ দিয়ক, ৱাশ্বিং মেচিন দিয়ক। তো সেই সকলোখিনি কথা গুৰুত্ব দি আমি গডৰেজৰ ডিলাৰ ল'লোঁ। যিহেতু মই মাৰ্কেটৰ পৰা দুটা কিনি আনি বিক্ৰী কৰিলে যিহেতু আপোনালোকক কম দামত দিব নোৱাৰিম, সেইকাৰণে মই সম্পূৰ্ণৰূপে ডিলাৰেই লৈছোঁ। ডিলাৰ লৈ পেলাই আপোনালোকক যিমান পাৰিম কম মূল্যত আমি দিবলৈ যত্ন কৰিছোঁ আৰু ভৱিষ্যত সময়তো দি থাকিম। সিমানেই আমি এই ক্ষেত্ৰত আমি সদায় দায়বদ্ধ আৰু সদায় আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিম। আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে সেইদিনাখন 22 মে'ৰ যিটো অফাৰ থাকিব, সেই অফাৰটোত আপোনালোকে আহি বিয়া অৰ্ডাৰো দিব পাৰিব আৰু আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হ'লে আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ যোগাযোগৰ নাম্বাৰ 9435386963। আপোনালোকে অনলাইন ডেলিভাৰী ল'ব পাৰিব, অনলাইনত অৰ্ডাৰ প্লেচ কৰিব পাৰিব। আৰু লগতে এটা কথা জনাই দিওঁ যে অহা 22 মে' কেৱল 2022 দেওবাৰৰ কাৰণে এই অফাৰটো উপলব্ধ। এই ৰেটটো কিন্তু অকল কেৱল মাত্ৰ 22 মে'ৰ বাবে উপলব্ধ। গতিকে আহক আৰু আমাৰ লগত শ্বপিং কৰি নিজৰ ঘৰখন সুন্দৰকৈ সজাই তোলক। ধন্যবাদ থাকিল। ভৱিষ্যত সময়তো আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। ধন্যবাদ।